हेलो एवरीवन সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বিহুৰ স্পেশাল বুলি মুৰি লাড্ডুৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু যিসকলে মুৰি লাড্ডু বনাব নাজানে তেওঁলোক উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। মুৰি লাড্ডু বনাবৰ কাৰণে প্ৰথমতে মই কেৰাহী এখনত মুৰিখিনি অলপ সময় প্ৰায় 5 মিনিটমান সময় ভাজি ৰাখিম। তাতে মই অলপমান ঘি দি দিছোঁ যাতে অকণমান ফ্লেভাৰটো ভাল আহে আৰু খাবলৈও টেষ্টি হয়। এনেদৰে প্ৰায় 5 মিনিটমান ভাজাৰ পাছত মই মুৰিখিনি কাঢ়ি থৈ দিম। এতিয়া আমি গুড়খিনি পগাই ল'ব লাগিব। তাৰ কাৰণে মই অলপমান গুড় লৈছোঁ, কেৰাহীখনত দি দিছোঁ আৰু এতিয়া অলপমান তাতে মই পানী দি দিম যাতে গুড়খিনি জ্বলি নাযায়। এতিয়া গুড়খিনি ডাঠ হোৱালৈকে এনেদৰে লৰাই কম জুইত অলপ সময় এনেকৈ উতলাই থাকিব লাগিব। এয়া চাওক আমাৰ গুড়খিনি ডাঠ হৈ আহিছে আৰু মই হাতেৰে চুই চাইছোঁ, এনেদৰে চাওক তাঁৰ এডালৰ নিচিনা এনেকৈ বনি গৈছে। আৰু এতিয়া মই ভাজি থৈ দিয়া মুড়িখিনি এতিয়া ইয়াতে দি এনেদৰে লৰাই থাকিম। গেছৰ ফ্লেমটো অফ কৰি ল'ব। এতিয়া মই এনেদৰে লৰাই গোটেই মুড়িখিনি মিক্স কৰি ল'ম। এতিয়া মই হাতত অলপমান ঘি লগাই লৈ এনেদৰে মুড়িখিনি এনেকৈ লাড্ডু বনাই গৈছোঁ। এনেকৈয়ে মই মুড়িখিনি লাড়ু বনাই ল'ম আৰু মুড়ি লাড়ুখিনি আচলতে গৰমে বনাব লাগিব আৰু যদি ঠাণ্ডা হৈ যায় তেন্তে গেছত অলপমান গৰম কৰি লৈ এনেদৰে লাড়ু বনাই যাব। এয়া চাওক মোৰ মুড়ি লাড়ুখিনি হৈ গ'ল। আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।